নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী হল কেতিয়া বৃদ্ধি হ'ব অসম চৰকাৰ কৰ্মচাৰীৰ দিয়ে মুহূৰ্তত আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ডিয়াৰনেছ এলাউন্স অৰ্থাৎ মৰগীয়া বোনাছ 4% বৃদ্ধি কৰি বেচিক পে 50% লৈ অনুমোদন জনায় 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লগা এই বৰ্ধিত মৰগীয়া বোনাছ 50 লাখৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু 68 লাখৰো অধিক পেঞ্চনাৰ উপকৃত হ'ব ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ বাবে হাউচ ৰেণ্ট এলাউন্স অৰ্থাৎ ঘৰ ভাড়াৰ পট্ট বৃদ্ধি কৰা হৈছে বৃহস্পতিবাৰে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰি কেন্দ্ৰীয় বাহ্যিক আৰু উদ্যোগ মন্ত্ৰী পীয়ূষ গোৱালে কয় যে ডিএ বৃদ্ধিৰ ফলত ৰাজকোষৰ 12,868 কোটি টকা ব্যয় হ'ব ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰসকলৰ বাবে ফাৰ্নেছ ৰিলিফ 4% বৃদ্ধি কৰিছে চৰকাৰী কৰ্মচাৰীক ডিএ দিয়া হয় আনহাতে পেঞ্চনাৰ ডিআৰ দিয়া হয় বছৰত দুবাৰকৈ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হয় ই জানুৱাৰী আৰু জুলাই পৰা কাৰ্যকৰী হয় যেহেতু কেন্দ্ৰীয় চৰকাৰে 4% ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিছে তেন্তে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি হ'ব উদাহৰণস্বৰূপে যদি কাৰোবাৰ দৰমহা মাহে 50,000 টকা আৰু বেচিক পে হিচাপে 15,000 টকা থাকে তেন্তে তেওঁ বৰ্তমান ডিএ 6,900 টকা পায় যিটো বেচিক পে 40% অৱশ্যে 4% বৃদ্ধিৰ পিছত কৰ্মচাৰীজনে প্ৰতিমাহে যিটো পূৰ্বৰ 6,900 টকাৰ তুলনাত 600 টকা বেছি